Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকলৈ লৈ আহিছো এটা বহুত ভাল খবৰ। এই খবৰটো হৈছে আমাৰ অসমীয়া জনপ্ৰিয় অভিনেত্ৰী বৰখা ৰাণীৰ বাৰ বিষয়ে লৈ আহিছো। এই খবৰটো কি ভালদৰে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ মৰমৰ অভিনেত্ৰী গৰাকীয়ে মাতৃ হ'বলৈ বিচাৰিছে আৰু তেওঁৰ সেই সপোন যাতে সফল হওক। গতিকেলৈ সকলো অসমবাসীয়ে তেওঁৰ সেই আশা সপোন সফল হ'বলৈ কামনা কৰিব, এগছি চাকি আগবঢ়াব বুলি আশা কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে তেওঁ এনেদৰে এগৰাকী বেবী এঞ্জেলৰ ফটো শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে যে মেক ড্ৰিম কাম ট্ৰিয়ৰ। এনেদৰে প্ৰকাশ কৰাৰ অৰ্থ হৈছে তেওঁ মাতৃ হ'বলৈ বিচাৰিছে। গতিকে তেওঁৰ সেই আশা আৰু সেই সপোন যাতে সফল হয়, এই অসমবাসী ৰাইজক ভাল খবৰটো জনালোঁ। তো আজিলৈ মই বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।